হাউ পাদেশ্বৰ কাকা আই পিকে তহঁতে কি কৰি আছ? আমি আৰু কি কৰিম ধদ চলি ই মই পাবজি কি বুলি কয় লুডু খেলাইছো আৰু এন্ধে দুটা পাবজি খেলাইছে। আৰে এইবোৰ কিবা খেল হ'ল নেকি? তহঁতে ইয়াত টাইম পাছ কৰি থকাতকৈ বাহিৰলৈ গৈ টকা ঘটিব লাগে আকৌ। এই মাৰ কি চাই আছা? মোকে ক'লে নি বাৰু? নহয় পাবজি এন্ধে এনকেই থাকে। পিছে তোৰ খবৰ কৈছো যোৰহাটত যাই একেবাৰে ডাঙৰ মানুহ হৈ গেলি হাম পাও আমাক লাগি পাহৰি গেলি। কথাটো মিছা নহয় বাৰু। লেভেল চাই তাৰ লেভেল চাও ৰাণী মণ্ডলৰ পিয়ে হৈ আর ৰমানৰ লেভেল দিবে গুলো তাক গুলো কি ৰাণী মণ্ডলৰ বিয়ে কাক কৈছ ৰাণী মণ্ডলৰ বিয়ে বুলি হা? নহয় পাবজি এন্ধে এনকাই থাকে যেনকে ঋতিক ৰোশনৰ পেহাক নহাকে চলবে নৰে সেনকে এন্ধে পাবজি নহাকে চলবে নৰে হা। বুইছো তই আজিকালি ক'ত পিছে কি কৰি আছ? মইনো কি কৰিম আৰু আছো বি সৰু সুৰা এখন গাঁৱতে বেপাৰ কৰি বিজনেছ কৰি আছো কিবাকে মানে মফেলৰ বিজনেছ এই গধূলা চকুত লৈ যাওঁ এই হলিৰা মাতৰ নিচিনাকে বহো আৰু সেনেকে দেওঁ আৰু কম দামত বেয়া বস্তু দেওঁ নে কি? মতি ফল মফেল পাই কিহে কামুলে বাৰু? মাই গড শিট পিম্পৰাই চাগে। মই যাওঁ দে এতিয়া বাৰু হা, এতিয়া আহিছো বাৰু। কি বাও কিহৰ বাও বিচনীৰ বাও নে এই হেৰি বাও বিন্নেৰ বাও বাও কবা আছে তাত গুটি মই যাওঁ দে এতিয়া বাৰু। পাদে ক'ত যা তহঁতক কিমান বাৰ ক'ব লাগে মোৰ নাম পাদে নহয়, আই এম পিকে। কি হ'ল আজি চাইকেল লৈছে বাইকখন কি হ'ল বৰ লেভেল দিছিলে কাহিনী মানে বাইক চলাই আমনি লাগিছে বুজিছ, সেইকাৰণে চাইকেলে অলপ নেকি তোৰ গাড়ীখন বোলে ফাইনেন্স নিয়া বুলি শুনছো আমি। কথা ক কি ফাল্টু কথা ক? ৰিজাৰ্ভ বেংকে কেতিয়াবা লোনৰ বাবে এপ্লাই কৰা শুনিছ তাহানি এইবিলাক কথা কি ফাল্টু কথা কব আহিছ? বেটা এতিয়া নুমছিলে সি তাক আকৌ চিকেন ডিনাৰ লাগে আকৌ তোক ক নাই দি এই পাবজি খেলে আছে বুজি পাইছে? এই পাবজি তাৰমানে এগিলে চিকেন ডিনাৰ থাকে তাতে। তই পিছে আৰু যোৰহাটত নাযা নেকি? নাযাওঁ চাগে আৰু ইয়াতে বিজনেছ কৰিম বুলি ভাবিছো, মানে 2-4টা পেট্ৰল পাম্প খুলি দিওঁ নেকি বাৰু? পেট্ৰল পাম্প খুলিবি দিছে ভালে ভাবছে কথাটো। যদিহে আৰু মান্নাহা কতো ভালকে বিজনেছ খান চলাই থাক হয় না নহয়? এতিয়া তই ক'ত যাবা আছলি? জাগে যা, আমিও যাওঁ ঘৰত। আমি যা দে ভালেই ভাবিছ দে আৰু দে। মোৰো এনেকুৱাই গাড়ী আছিল, ফাইনেন্সে টানিলে বুলিয়ে চি কিমান দুখ আৰু সহ্য কৰিবি দেই। কি হলে পাদে চাইকেল একা ঠেলিহে লৈ আছে, কাৰণটো কি? নকবি আৰু বুজিছ, এই চকাটো ফুটি থাকিল বিৰাট জ্বালা পাওঁ এইবিলাক মানে। মোনাত কি আছে? নাই একো নাই চাও কি আছে একো নাছিল। মটি ফল তই এবাৰ মফেলো বেপাৰত লাগলি। মটি ফল নহয় মফেল চলিবে উপায় নহয় সেইকাৰণে আৰু এই বেপাৰতে লাগিছো। বঢ়িয়া বস্তু দে, আইৰন থকা মাল কিন্তু আইৰনিক মাল মই গম পাইছো, সেইকাৰণে বেপাৰটো কৰিছো। তই দেখোন পেট্ৰল পাম্প খোলাৰ কথা আছিলে, কি হ'ল? নকবি আৰু ভাই একদম সেইকাৰণে জাঙিয়াত দিয়াৰ কুৰি ফুট হোৱাৰ পিছতো ৰাজমুকুট পিন্ধাৰ কথা কবা নালগে। এতিয়া মোৰ কি হব ভাই? কি হব এতিয়া? দে যি হ'ল আমি যিহেতু একেলগে নাংচাকালিত মেটকা টানা মানুহ, মোৰ লগতে মফেলো বেপাৰ কৰবি দি তয়ো নে কি ক? পিকে পিকে নহয়, আই এম পাদেশ্বৰ, তোমালোকৰ সেই তাহানিৰ পাদেশ্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, বহুদিন ভিডিঅ' দিব পৰা নাছিলো কিবা অসুবিধাৰ কাৰণে।
আকৌ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' কৰিব পাই থাকিব আগলৈ এনেকৈ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টিটো বজাই দিব সুন্দৰকৈ বজাই দিব ভিডিঅ'বোৰ যথেষ্ট পৰিমাণে আপোনালোকে শ্বেয়াৰ কৰক যাতে আমি আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ সঁহাৰি পাওঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হয় ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰি জনাব লগতে লাইক কৰিব